নমস্কাৰ দ্য ষ্টাৰ্ণ ৱেভৰ দিনটোৰ শীৰ্ষ বাতৰিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। ভাৰত চৰকাৰে 2016 চনত গ্ৰহণ কৰা বিমুদ্ৰাকৰণৰ প্ৰক্ৰিয়াটো আইনগত দিশৰ পৰা ত্ৰুটিপূৰ্ণ নাছিল বুলি আজি ৰায়দান কৰিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। ন্যায়াধীশে এছ.এন. নাজিৰ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে আজিয়েই ৰায়দান কৰে। ভাৰত চৰকাৰে বিধিগতভাৱে বিমুদ্ৰাকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰাত কোনো বাধা নাই বুলিও বিচাৰপীঠে স্পষ্ট কৰি দিয়ে। 5জনীয়া বিচাৰপীঠৰ 4জন ন্যায়াধীশে এই ৰায়দানৰ সপক্ষে অৱস্থান কৰাৰ বিপৰীতে এগৰাকী ন্যায়াধীশে ইয়াৰ বিৰুদ্ধে অৱস্থান কৰে। 2016 চনৰ 8 ডিচেম্বৰত ভাৰত চৰকাৰে 500 টকীয়া আৰু 1000 টকীয়া নোট নিষিদ্ধ কৰাৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি সাংবিধানিক বিচাৰপীঠে এই ৰায়দান কৰিছে। 2023 বৰ্ষত বিশ্ব অৰ্থনীতিৰ মন্দাৱস্থাই ভয়াৱহ ৰূপ ধাৰণ কৰিব বুলি মন্তব্য কৰিছে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধিৰ মুৰব্বী ক্ৰিষ্টালিনা জৰ্জিয়াভাই। তেওঁ কয় যে মাৰ্কিন যুক্তৰাষ্ট্ৰ, চীন আৰু ইউৰোপীয়ান ইউনিয়নৰ দেশসমূহত চলি থকা অৰ্থনৈতিক মন্দাৱস্থাই চলিত বছৰটোত অধিক ভয়ানক ৰূপ ধাৰণ কৰিব। বিগত 2022 বৰ্ষত চীনৰ অৰ্থনৈতিক বিকাশৰ হাৰ বিগত 40 বছৰৰ ভিতৰত সৰ্বাধিক নিম্নগামী হোৱা বুলিও দাবী কৰি জৰ্জিয়াভাই কয় যে বিশ্বৰ 1/3 দেশ এই অৰ্থনৈতিক অধঃপতনৰ বলি হ'ব। ইউক্ৰেইনৰ প্ৰতি ৰুছিয়াৰ আচৰণৰ দৰেই ভাৰতক দুৰ্ব্যৱহাৰ কৰিছে চীনে। এই অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়ে। প্ৰখ্যাত অভিনেতা কমল হাছানৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে কয় যে চীনে ভাৰতৰ দুৰ্বল অৰ্থনীতি আৰু দূৰদৃষ্টিহীন ৰাজনৈতিক নেতৃত্বৰ সুযোগ লৈ ভাৰতৰ আন্তঃৰাষ্ট্ৰীয় সীমাৰেখা পৰিৱৰ্তনৰ চেষ্টা চলাই গৈছে। ইয়াৰ বিপৰীতে ভাৰতৰ বৰ্তমান শাসকীয় পক্ষই ঘৃণা আৰু বিদ্বেষৰ বাতাবৰণ বিয়পাই আমাৰ দেশৰ জাতীয়তাৰ ভেটি দুৰ্বল কৰি আছে। পৰেশ বৰুৱাই সাৰ্বভৌমত্বৰ দাবী পৰিহাৰ নকৰিলে আলফা স্বাধীনৰ সৈতে শান্তি আলোচনা অসম্ভৱ। নৱবৰ্ষ উপলক্ষে আয়োজিত এক অনুষ্ঠানত এই দৃঢ়তা ব্যক্ত কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আলফাৰ সৈতে শান্তি আলোচনাৰ বিষয়টো ৰাজ্যখনৰ বাবে গুৰুত্বপূৰ্ণ বিষয় নহয় বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ত্ৰিপুৰা বিধানসভা নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাজ্যখনৰ শাসকীয় বিজেপি আৰু ইয়াৰ মিত্ৰদল IPFTৰ মাজৰ সম্পৰ্কত ঘূণে ধৰিছে। IPFTয়ে দাবী কৰা অনুসৰি ৰাজ্যখনৰ শাসকীয় মিত্ৰজোঁটৰ প্ৰধান দল বিজেপিয়ে IPFTৰ সৈতে মিত্ৰতা সম্পৰ্কত কোনো আলোচনা এতিয়াও আৰম্ভ কৰা নাই। ইয়াৰ বিপৰীতে IPFTৰ বাবে প্ৰত্যাহ্বান হৈ পৰা ত্ৰিপুৰা মথাই বিজেপি আৰু কংগ্ৰেছৰ সৈতে সমান্তৰালভাৱে মিত্ৰতা সম্পৰ্কত গোপন আলোচনা চলাই আছে। মৰিগাঁও জিলাৰ বিবাহস্থলীৰ পৰা এজন কাজীসহ 6জনকৈ লোকক গ্ৰেপ্তাৰ কৰিছে মৰিগাঁও আৰক্ষীয়ে। মৰিগাঁও জিলাৰ মৈৰাবাৰীত এজনী 15 বছৰীয়া কিশোৰীক বিবাহ দিবলৈ যো-জা চলাই থকাৰ অৱস্থাতেই মৈৰাবাৰী আৰক্ষীয়ে অভিযান চলাই এই লোকসকলক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা লোকসকলৰ ভিতৰত বিবাহ সম্পন্ন কৰিবলৈ যোৱা কাজী আছাদুজ্জামানৰ উপৰি গৰিয়াবাৰী গাঁৱৰ আইনুল হক, মইনুল হক, আছাদুল ইছলাম, আমিৰুল হক আৰু ছাদিকুল ইছলাম অন্যতম। APSC কেলেংকাৰীৰ সৈতে জড়িতৰ অভিযোগত আৰু এজন ৰাজপত্ৰিত বিষয়াক চমন জাৰি কৰিছে ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা তদন্ত আয়োগে। সম্প্ৰতি হাফলঙত কৰ্মৰত কোৰ অধীক্ষক গণপতি ৰয়ক 15 দিনৰ ভিতৰত তদন্ত আয়োগৰ মুখামুখি হ'বলৈ আয়োগে সময় বান্ধি দিছে। গোৱালপৰীয়া লোকগীতৰ সম্ৰাজ্ঞী প্ৰতিমা বৰুৱা পাণ্ডিৰ বাসগৃহ হাৱা মহলৰ দায়িত্ব গ্ৰহণ কৰিলে অসম চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি গৌৰীপুৰত উপস্থিত হৈ এই দায়িত্ব গ্ৰহণ কৰে। গৌৰীপুৰীয়া ৰাজ পৰিয়ালৰ অৱসৰ বিনোদনৰ কেন্দ্ৰ হিচাপে পৰিচিত এই ভৱনটো সংৰক্ষণ আৰু সৌন্দৰ্য বৰ্ধনৰ দায়িত্ব অসম চৰকাৰে গ্ৰহণ কৰিব বুলিও আজি মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে। IPFTৰ শীৰ্ষ নেতা তথা ত্ৰিপুৰাৰ জ্যেষ্ঠ মন্ত্ৰী NC দেৱবৰ্মাৰ শেষকৃত্য অনুষ্ঠানত আজি অংশগ্ৰহণ কৰে BTCৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। 1 জানুৱাৰীত শেষ নিশ্বাস ত্যাগ কৰা ত্ৰিপুৰাৰ জনজাতীয় নেতাজনৰ দেহত পুষ্পমাল্য নিবেদন কৰি প্ৰমোদ বড়োৱে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট দ্য ষ্টাৰ্ণ ৱেভ।